স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আপোনাৰ এই ইউটিউব চেনেললৈ। তো আজি আপোনালোকক মই এটা কনফাৰ্মেশ্যন দিব গৈ আছোঁ যে অহাকালি ঘোষণা কৰা হ'ব HS ছেকেণ্ড ইয়াৰ ৰিজাল্ট আছাম বৰ্ডৰ। চ' এইটো কনফাৰ্ম নিউজ যে অহাকালি অৰ্থাৎ 9 মে' তাৰিখে দিনৰ 9টা বজাত আপোনাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু ৰিজাল্টৰ যিটো টেষ্টিঙৰ কাৰ্য আজি সমাপ্ত কৰা হৈছে AHSCC কাউন্সিলৰ দ্বাৰা। চ' কালি ৰিজাল্ট এইটো আপোনাৰ দিয়া হ'ব। যদি আপোনালোকে চেনেলত নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি কালি ৰিজাল্ট নিদিয়ে তেনেহ'লে আপুনি চেনেলটো আনছাবস্ক্ৰাইবো কৰি দিব। সেইটো মই আপোনাক কনফাৰ্ম নিউজ দিছোঁ। আপুনি মোৰ লাষ্ট ভিডিঅ'টো চাব পাৰে যে 20 এপ্ৰিলত যেতিয়া SSLC ৰিজাল্ট ঘোষণা কৰা হৈছিল তাৰ আগতে মই কৈছিলোঁ যে 20 এপ্ৰিল তাৰিখে ঘোষণা কৰা হ'ব SSLC ৰিজাল্ট আৰু সেই তাৰিখে ঘোষণা কৰা হ'ল। চ' এইটো আপুনি কনফাৰ্ম নিউজ বুলি ল'ব পাৰে আৰু আপুনি সম্পূৰ্ণ সাজু হৈ থাকক, কালি আপোনাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু এইটো 100% কনফাৰ্ম নিউজ। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।